নমস্কাৰ, মই আজি অসম আৰক্ষীৰ 5টা গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আহিছোঁ যাতে আপোনালোকৰ কিছু হ'লেও মোৰ ভিডিঅ'বোৰ চাই সহায় হয় আৰু মোৰ ভিডিঅ'বোৰ চাই যোনে ভাল পায় সেইসকলে ভিডিঅ'টো লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো প্ৰেছ কৰিব। আজি আপোনাৰ প্ৰথম প্ৰশ্ন, শ্ৰীমন্ত শংকৰদেৱে বিৰচিত প্ৰধান পুথিখনৰ নাম কি? উত্তৰ, শ্ৰীমন্ত শংকৰদেৱৰ বিৰচিত প্ৰথম পুথিখনৰ নাম হ'ল কীৰ্তন। আপোনাৰ 2 নম্বৰ প্ৰশ্ন, প্ৰথম অসমীয়া কথা কবিতাৰ ৰচক কোন? উত্তৰ, প্ৰথম অসমীয়া কথা কবিতাৰ ৰচক হ'ল যতীন্দ্ৰনাথ দুৱৰা। আপোনাৰ 3 নম্বৰ প্ৰশ্ন, শংকৰদেৱৰ প্ৰথম নাটকখনৰ নাম কি? যিসকলে প্ৰশ্নৰ উত্তৰবোৰ আগতীয়াকৈ জানে সেইসকলে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আপোনাৰ উত্তৰ, শংকৰদেৱৰ প্ৰথম নাটকখনৰ নাম হ'ল সিংহযাত্ৰা। 4 নম্বৰ, অঘৰী আত্মাৰ কাহিনী উপন্যাসখনৰ উপন্যাসিকগৰাকী কোন? উত্তৰ, অঘৰী আত্মাৰ কাহিনী উপন্যাসখনৰ উপন্যাসগৰাকী হ'ল চৈয়দ আব্দুল মালিক। আপোনাৰ লাষ্ট প্ৰশ্ন, অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কিমান চনত হৈছিল? আপোনাৰ উত্তৰ, অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন 1917 চনত হৈছিল।